ছাৰ কি এটাৰ কথা কৈছে মই বুজি পোৱা নাই মানে কি এটা মই এইটো কথাই কলো তোমাক যে মোৰ তোমাৰ লগত 8 বছৰৰ ৰিলেশ্যন হয় না নে নহয় হয় গতিকে তোমাৰ লগৰখিনিক হাত দিয়া যোনে তোমাৰ মোৰ মাজত নাই কি তোমাৰ মনত নাই কি এলা অকে নাজানো মই বুজি নাপাওঁ বহুত গিলে কি আদবছৰ ষ্টুডেন্ট হ'ল না কি বেলেগ কৈছে ছাৰ মই হেল্ল' কওকচোন তুমি কিয় কথা পাতিব পৰা নাই মোৰ লগত নহয় তোমাৰ মই 2 নম্বৰী আছে নেকি হা তোমাৰ কিবা 2 নম্বৰী আছে নেকি তুমি যে খোলাকে কথা পাতিব পৰা নাই মোৰ লগত ছাৰ মই বুজি পোৱা নাই আপুনি কি 2 নম্বৰৰ কথা কৈছে কি বাবা তোমাক মই বাৰ কৈ আছো যে তোমাৰ লগৰখিনিক তোমাৰ মোৰ মাজত আহিব নিদিয়া লগৰখিনিতো আপোনাৰ আৰু মোৰ মাজত অহা নাই আৰু আপোনাৰ আৰু মোৰ মাজত আহিব লগা কি আছে নাইতো আপোনাৰ আৰু মোৰ এতিয়া ষ্টুডেণ্ট আৰু টিচাৰৰ ৰিলেশ্যন তাতে আৰু লগৰখিনিকে আহিব বা লগততো নাইতো কওকচোন এইটো মোক তুমি ক নাই বুলি নাহে মানে কি আহিব লগা একো প্ৰয়োজন নাই প্ৰয়োজন হ'লে আহিব আৰু কি জানা ঋতু অঁ হেল্ল' অঁ অদিতিও আহিব নোৱাৰে তোমাৰ মোৰ মাজত কিয় জানা তুমি আৰু মই এটা তুমি মোৰ ষ্টুডেণ্ট আৰু মই তোমাৰ ছাৰ তাতে কি আৰু আৰু এটা মোৰ কি প্ৰিয় ছাত্ৰীবিলাকৰ ভিতৰত কি হেল্ল' ছাৰ শুনি আছো মই ঋতুপৰ্ণাৰ নাম আছিল নে নাই আছিল এতিয়া বেলেগে বহুত কথা কৈ আছে তোমাৰ কাষত ঠাণ্ডা কৰি দিয়া কোৱা নকবি মোৰ ছাৰ পাগল চব গম পাই মোৰ কাষত তুমি কি কৈ আছা